গুড ইভিনিং। কি খবৰ সকলোৰে? নিশ্চয় ভালেই, আমাৰো ভালেই। আজি হৈছে 3 তাৰিখ। কালি ভিডিঅ' নবনালোঁ, আজি বনাইছোঁ আৰু। এতিয়া আমি আছোঁ বাগানৰ মাজত। বাগানৰ মাজত কিবা বগৰী আছে, বগৰী খাবলৈ বুলি আহিলোঁ। পাহি আৰু ৰঞ্জনে পাৰি আছে ন। পাইছ নহয় বগৰী? পাইছ? দেই পেলাই দিয়া আৰু আনিম দেই। ৰবা, আমাৰ বাগানখন দেখাই দিছোঁ অলপ। হাই কোৱা এখন, হাই কোৱা, হাই কোৱা আকৌ। আমি বগৰী খাব আহিছোঁ বাইদেউ। ইফালে আমাৰ বাগানখন এতিয়া কলম কৰাই নাই, কলম কৰিবহে। ফালে পথাৰ এখন আছে, ইয়াতে যোৱা বাঁহ আছে, তামোল গছ, সেয়াই আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন দৰ্শক। মৰ্ণিং ফ্ৰেণ্ডছ, কালি ভিডিঅ' কৰা নহ'ল আমাৰ কাৰণে আজি ভিডিঅ'টো কণ্টিনিউ কৰিম। এইজনী আমাৰ কনচেঙে মামাম খাই আছে ৰাতিপুৱা। কি খাইছা? আয়ু খাইছা, গুটি খাইছে, আৰু কি খাইছা কবি? আৰু মামাম খাইছোঁ কোৱা, মামাম খাইছোঁ কোৱা, কোৱা আকৌ কোৱা, কোৱা। নিজে নিজে খাবলৈ লাগে, খুৱাই দিলে নাখায়। কৰিব এতিয়া খোৱা। হাই কৰি আজি গ'লগৈ ন। আজি ভাত পানী বনোৱা হৈ গ'ল। এতিয়া এখন চেঙে খাই আছে। কবি, আলু, মটৰ, বেঙেনা, উৰহি চব ৰিমিক্স এনেধৰণৰ খাই কেতিয়াবা ভাল লাগে। মই ৰাতিপুৱা এই বাহিৰতে ভাত খাওঁ। ইয়াতে ধুনীয়াকৈ ৰ'দ পৰি থাকে। কনচেঙৰ কাৰণে ইয়াতে খুৱাই লৈছোঁ। দেখাই দিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো সকলোকে। এইখন চাদৰখন ফেব্ৰিক কৰা চাদৰখন কমপ্লিট হৈ গ'ল। এনেধৰণে দেখিছোঁ মাজে মাজে। এতিয়া মেখেলাখন কৰি আছোঁ, চাদৰখন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। ভাত পানী খাই বৈ নতুন এটা এডভেঞ্চাৰ ৰিয়াৰ কাৰণে আৰু তাইৰ স্কিনৰ কাৰণে সেইটো এই গ্ৰোইং স্কিনক লাগে কিবা এটা এক্সট্ৰা। নতুন জনছন্স মিল্ক এণ্ড ৰাইচ লোচন, ইয়াত আছে এক্সট্ৰা মিল্ক প্ৰটিন আৰু ৰাইচ এক্সট্ৰেক্ট, যি স্কিনক দিয়ে 24 আৱাৰ মইশ্চাৰ। জনছন্স মিল্ক এণ্ড ৰাইচ লোচন ফৰ বেবি সফ্ট স্কিন। সেইকাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ আকৌ নতুন এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাম। বাই বাই।